নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি উপস্থিত আছোঁ। দেখিছে নহয়, ইয়াত গুণাসুতি লখিমপুৰ গুণাসুতি দলং নিৰ্মাণ কাৰ্যস্থলীত তীব্ৰ গতিত ইয়াত কাম কৰি আছে। এতিয়া বৰ্তমান এইফালে দেখিছে আপোনালোকে নতুন এটা প্ৰথম খুঁটা স্থাপন কৰিছে, যথেষ্ট আগবাঢ়ি গৈছে। যিমান পাৰ সোনকালে ৰাইজৰ সুবিধাতে কৰিব বিচাৰিছে, যাতে এইটো বাৰিষাৰ আগত যথেষ্ট এটা কাম হৈ যাওক বুলি। ইফালে 4 লাইন ৰাস্তা বনাই আছে। এই ৰাস্তাটো সংযোগ হ'বগৈ আপোনাৰ যোনটো আমাৰ হাইৱেৰ লগত হ'ব, মানে কমেও 6-7 কিলোমিটাৰমান হ'ব। দলঙৰ দৈৰ্ঘ্যটো মানে সম্ভৱ 2-3 কিলোমিটাৰমান হ'ব মই ধাৰণা কৰিছোঁ, আৰু চৰকাৰী প্ৰজেক্ট মতে কিমান আছে মই নাজানো। বহুত ধুনীয়া জেগা, আপোনালোকে চাব আহিব পাৰিব। ভৱিষ্যত আৰু ইয়াত বহুত ধুনীয়া লোকেশ্যন হ'বলৈ গৈ আছে। মানে ইয়াৰ ভিউ পইণ্ট হওক, ইয়াৰ মানুহে ফুৰিব আহিব পাৰিব ইয়াতে। মানে যিহেতুকে আমাৰ ইয়াত বাৰিষা বহুত পানী হয়তো, গতিকে এইখিনিলৈকে পানী উঠে বুলি ইয়াৰ স্থায়ী বাসিন্দাৰ পৰা জানিব পাৰিছোঁ। গতিকে দলংটো হোৱাৰ লগে লগে আমাৰ লখিমপুৰ আৰু গুণাসুতি সংযোগৰ সমস্যাখিনি যথেষ্টখিনি মানে দূৰ হ'ব। মানে ইফালৰ মানুহখিনি আহিবলৈ মেডিকেল পাৰ্পছতে হওক, এইফালে বহুত অসুবিধা হয়। গোটেই পৃথিৱীখন মানে বহুত ৰাউণ্ড মাৰি মেডিকেল আহিবলগীয়া হয়। সেই ৰাস্তাটো হ'লে মানে আমাৰ বহুত মানে উপকৃত হ'ব ৰাইজসকল।